নমস্কাৰ পঢ়িবলৈ আৰম্ভ কৰিছোঁ জয়ন্ত প্ৰীতমৰ কিতাপ সোমদেউ দ্য চাৰ্চ বিগিনছ সপ্তম খণ্ড। ৰূপম আৰু প্ৰাঞ্জলৰ কাহিনীটো সম্পূৰ্ণকৈ শুনিবলৈ মন আছিল যদিও অবিনাশে বাহিৰলৈ যাবলৈ লগ ধৰাত সিহঁতে বিশেষ আপত্তি নকৰি অবিনাশক অনুসৰণ কৰিলে। প্ৰাঞ্জল আৰু ৰূপমে অবিনাশক অনুসৰণ কৰিলে যদিও সিহঁত দুয়োটাৰে মনলৈ কিন্তু বাৰে বাৰে এটা প্ৰশ্ন আহি থাকিল। সেই প্ৰশ্নটো হ'ল, এনেকুৱা কি কাৰণ আছিল যাৰ বাবে চন্দ্ৰকান্ত সিংহ আৰু কমলেশ্বৰ সিংহই ৰাজ অভিষেকৰ নীতি নিয়মবোৰ পালন কৰিব নোৱাৰিলে? ঘৰৰ বাহিৰলৈ ওলাই অবিনাশ খৰখেদাকৈ পিছফালৰ চোতাললৈ ৰাওনা হ'ল। উদ্দেশ্য আছিল আগৰাতি দেখা পোৱা বিশেষ জোতাৰ ছাপটো দিনৰ পোহৰত আকৌ এবাৰ ভালদৰে চাই লোৱা। কিন্তু পিছফালৰ চোতালৰ নিৰ্দিষ্ট ঠাইখিনিত উপস্থিত হৈ অবিনাশ হতাশ হ'ল, কিয়নো আগৰাতি দেখা পোৱা জোতাৰ ছাপবোৰ সেই নিৰ্দিষ্ট স্থানত সি দেখা নাপালে। অবিনাশৰ পিছে পিছে প্ৰাঞ্জল আৰু ৰূপমো সেই স্থান পালেহি। সিহঁত দুটাও আচৰিত হ'ল, ৰাতি দেখা জোতাৰ ছাপবোৰ চোতালত দেখা নাপায়। সিহঁতৰ এনেকুৱা লাগিল যেন কোনোবাই অতি সন্তৰ্পণে সেই ছাপবোৰ আঁতৰাই পেলাইছে। ইয়াৰ অৰ্থ এইটোৱেই হ'ব যে অবিনাশত ৰাতি ঘৰৰ ভিতৰ সোমোৱাৰ পিছত দুনাই কোনোবা সিহঁতৰ ঘৰলৈ আহিছিল। যদি কোনোবা আহিছিলেই তেন্তে কুকুৰটোৱে দ্বিতীয়বাৰ নুভুকিলে কিয়? নে দ্বিতীয়বাৰ অহা লোকসকলক কুকুৰটোৱে চিনি পাইছিল, যাৰ বাবে হয়তো নুভুকিলে? নতুবা এনেকুৱাও হ'ব পাৰে নেকি যে নিজে নিজে জোতাৰ ছাপবোৰ এক নিৰ্দিষ্ট সময়ৰ পিছত নাইকিয়া হৈ গ'ল? অবিনাশে কথাবোৰ যিমানেই বেছিকৈ ভাবিবলৈ ধৰিলে সিমানেই যেন কথাবোৰ আউল লাগিবলৈ ধৰিলে। গোটেই ঘটনাক্ৰমখিনি চাই অবিনাশ এটা কথাত নিশ্চিত হ'ল যে ৰাতি সিহঁতৰ ঘৰলৈ যিসকল লোক আহিছিল সেয়া কেতিয়াও সাধাৰণ চোৰ হ'ব নোৱাৰে। সিহঁতে নিশ্চয় কিবা এটা উদ্দেশ্য লৈ সিহঁতৰ ঘৰলৈ আহিছিল। কিন্তু এনেকুৱা কি উদ্দেশ্যত সিহঁত অবিনাশহঁতৰ ঘৰলৈ আহিছিল? অবিনাশে ভাবিলে ক'ৰবাত কিবা এটা ৰহস্য নিশ্চয় আছে। অবিনাশে নিজকে প্ৰতিশ্ৰুতি দিলে যে সি এই ৰহস্য উদ্ঘাটন কৰিবই কৰিব। অবিনাশে বহুত সময় ধৰি একে ঠাইতে ৰৈ কিবা কিবি চিন্তা কৰি থকা যেন দেখা পাই প্ৰাঞ্জলে মাত দিলে, ঐ অবিনাশ, কি চিন্তা কৰি আছ? আজি ইয়াতে দিনটো পাৰ কৰিম বুলি ভাবিছ নেকি? প্ৰাঞ্জলৰ মাতত অবিনাশ বাস্তৱলৈ ঘূৰি আহিল। সি তাৰ মনত খেলাই থকা কথাবোৰ প্ৰকাশ নকৰি হাঁহি এটা মাৰি ক'লে, একো চিন্তা নাই কৰা। ব'ল আমি নদীৰ পাৰলৈ যাওঁ। পুৱাৰ সময় নদীৰ পাৰত গৈ সতেজ হাৱা খোৱাৰ মজাই বেলেগ। অবিনাশে কথাখিনি কৈ ঘৰৰ আগফাললৈ খোজ দিলে। প্ৰাঞ্জল আৰু ৰূপমে অবিনাশক অনুসৰণ কৰিলে। অবিনাশৰ ঘৰখনৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশটো আছিল অতিশয় বিনন্দীয়া। যেনিয়েই চকু যায় তেনিয়েই কেৱল সেউজীয়াৰ সমাহাৰ। পুৱাৰ ভাগত বিভিন্ন পক্ষীৰ কলৰৱে মন প্ৰাণ ভৰাই তোলে। ইয়াক সোণত সুৱগা চৰালে আগৰাতি হৈ যোৱা বৰষুণ জাকে, যাৰ বাবে পুৱাৰ সমগ্ৰ নৈসৰ্গিক পৰিৱেশটো আৰু বেছি জাতিষ্কাৰ হৈ পৰিল। চহৰত থকা প্ৰাঞ্জল আৰু ৰূপমে হিয়া জোৰাই এই পৰিৱেশটো উপভোগ কৰিলে। উজাগৰি নিশাৰ যি অৱসাদগ্ৰস্ততা সিহঁতৰ আছিল সেয়া যেন নিমিষতে নাইকিয়া হৈ গ'ল। অবিনাশৰ ঘৰখন পূব পশ্চিমাকৈ অৱস্থিত। ঘৰখনৰ পশ্চিম দিশত গাঁৱৰ মূল পথটো। সেই পথটোৰে উত্তৰ দিশত প্ৰায় 300 মিটাৰমান গ'লেই দিহিং নদীখন পোৱা যায়। দিহিং নদীৰ ওপৰত এখন বহুদিনৰ পুৰণি কাঠৰ দলং। দলংখন পাবলৈ ঠিক 30 মিটাৰমান থাকোঁতেই সোঁকাষে এটা সৰু উপপথ দলংখনৰ তলেদি নদীলৈকে গৈছে। সেই পথটো য'ত সমাপ্ত হৈছে তাৰ পৰা অবিনাশহঁতৰ ঘৰৰ পিছফাললৈকে অটব্য হাবিখন আৰম্ভ হৈছে। সেই দলঙৰ তলত বাৰিষাই হওক বা খৰালি, ৰ'দেই হওক বা বৰষুণ, প্ৰায় সকলো বতৰতে সকলো সময়তে গাঁৱৰ 2-এজন লোক মাছ ধৰিবলৈ তাত থাকেই। কোনোবাই জাল মাৰে, কোনোবাই বৰশী বায়। ইয়াত যিয়েই মাছ নধৰক কিয় মাছ পাবই। এক কথাত ক'বলৈ হ'লে দিহিং নদীৰ এই দলঙৰ তলৰ অংশটো মাছৰ বাবে এক ভোগালী ঠাই। অবিনাশেও সৰু থাকোঁতে ইয়াত বৰশী বাই বহুত মাছ ধৰিছিল। কিন্তু এবাৰ বাৰিষাৰ সময়ত গাঁৱৰ লগৰ এজনে দলঙৰ খুঁটাত লাগি ধৰা বৰশীটো মোকলাবলৈ যাওঁতে নদীৰ সোঁতে চকুৰ পচাৰতে উটুৱাই লৈ গ'ল।
নিজৰ চকুৰ সন্মুখত এনেকুৱা এটা ঘটনা দেখা পাই অবিনাশে যি ভয় খালে সেই দিনটোৰ পৰা দলঙৰ তলত আহি বৰশী বোৱা ত্যাগ কৰিলে। আজি হয়তো প্ৰায় ৮-৯ বছৰ পিছত অবিনাশে প্ৰাঞ্জল আৰু ৰূপমক বাট দেখুৱাই দলঙৰ তললৈ লৈ গ'ল। অবিনাশৰ মনত সৰুকালৰ সেই ভয়াৱহ স্মৃতি আজি আকৌ এবাৰ যেন সজীৱ হৈ পৰিল। ল'ৰাজনৰ নাম দীপেন আছিল। সেইদিনা দীপেন, ৰাতুল আৰু অবিনাশে আন দিনাৰ দৰেই বৰশী বাই আছিল। সৰু থাকোঁতে সিহঁত কম দুষ্ট আছিলনে? সকলো ক্ষেত্ৰতে দীপেন সদায় আগৰণুৱা আছিল। ঘৰত কোনেও নজনাকৈয়ে দুপৰীয়া আম গছত উঠি আম পৰা, তেতেলী পৰা, কঁঠাল পৰা, বগৰী পৰা, বৰশী বাবলৈ টোপৰ ব্যৱস্থা কৰা সকলোতে সদায় দীপেনে আগভাগ লৈছিল। কিন্তু সেই হতভগীয়া দুপৰীয়াটোত সিহঁতৰ মাজৰ পৰা দীপেন চিৰদিনৰ বাবে হেৰাই গ'ল। অবিনাশে দলঙৰ নিৰ্দিষ্ট খুঁটাটোলৈ চাই এটা হুমুনিয়াহ কাঢ়িলে। দীপেনৰ মাক দেউতাকে অবিনাশ আৰু ৰাতুলক দেখা পালেই এতিয়াও চকুলো টুকে, যাৰ বাবে অবিনাশে তেওঁলোকৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰে। ইফালে তাৰ মাক দেউতাকে আকৌ তাক সিহঁতৰ ঘৰলৈ মাতিয়েই থাকে। অবিনাশৰ মাজত হেনো তেওঁলোকে দীপেনক দেখা পায়। এতিয়া দীপেনৰ ঘৰত মাক, দেউতাক আৰু তাৰ এজনী ভনীয়েক আছে। অবিনাশে নদীখনলৈ চাই ভাবিলে, সোনকালে এদিন সি দীপেনৰ ঘৰলৈ যাব। আনহাতে প্ৰাঞ্জল আৰু ৰূপম দলঙৰ তললৈ আহি যেন এখন সম্পূৰ্ণ নতুন পৃথিৱীত ভৰ দি দিলে। তেতিয়া পূব আকাশত বেলিটো লাহে লাহে গছৰ মাজেৰে ওলাবলৈ আৰম্ভ কৰিছে। বেলিৰ সোণোৱালী পোহৰ নদীত পৰা বাবে নদীৰ পানীখিনিও যেন সোণোৱালী হৈ পৰিছে। মৃদু শব্দ কৰি নদীৰ পানীবোৰে দলঙৰ খুঁটাত লাহে লাহে খুন্দা মাৰিছে। হাবিখনৰ মাজত বিভিন্ন পক্ষীয়ে কলৰৱ কৰিছে। প্ৰাঞ্জল আৰু ৰূপমৰ এনেকুৱা লাগিল যেন সিহঁতে চিৰদিন এই নদীৰ পাৰত থাকি প্ৰকৃতিৰ এই বিনন্দীয়া দৃশ্য উপভোগ কৰিব। সিহঁত তিনিওটা কিমান সময় তাত এনেদৰে থিয় হৈ থাকিল গম নাপালে। গাঁওখনৰে এজন বয়সস্থ ব্যক্তি দলঙৰ তলত মাছ ধৰিবলৈ আহি অবিনাশক মাত দিয়াতহে সিহঁতৰ হুঁচ আহিল। তেওঁ অবিনাশলৈ চাই ক'লে, তোমালোকক মায়ে বিচাৰি আছে, ঘৰলৈ যোৱা সোনকালে। মানুহজনৰ কথা শুনি তিনিওজন অনিচ্ছাকৃতভাৱে হ'লেও ঘৰলৈ ৰাওনা হ'ল। আহি থাকোঁতেই ৰূপমে অবিনাশক ক'লে, অবিনাশ, মই এটা কথা ভাবিছোঁ। অবিনাশে ৰূপমলৈ চাই সুধিলে, কি কথা ৰূপম? এইবাৰ ৰূপমে কওঁ নকওঁকৈ ক'লে, এবাৰ তহঁতৰ পিছফালৰ হাবিখনত সোমাই তাত কি আছে চাবলৈ মন গৈছে। ৰূপমৰ কথাত প্ৰাঞ্জলে হয়ভৰ দি ক'লে, ৰূপমে মোৰ মনৰ কথাই কৈছে। এবাৰ হাবিখনত সোমাই চাবলৈ মোৰো মন আছে। দুয়োটাৰ কথা শুনি অবিনাশে অলপ গহীন হৈ ক'লে, তাৰ বাবে মাৰ পৰা অনুমতি ল'ব লাগিব। দিয়ে নিজে নাজানো কিন্তু। অবিনাশৰ কথা শুনি ৰূপম আৰু প্ৰাঞ্জলৰ মনটো মৰি গ'ল। অবিনাশে কথাটো বুজিব পাৰি পুনৰ ক'লে, মই বাৰু যিমান পাৰোঁ মাক সৈমান কৰিবলৈ চেষ্টা কৰিম। প্ৰয়োজন হ'লে তহঁতেও মাক কবি, তেতিয়া নিশ্চয় অনুমতি দিব। অবিনাশৰ কথা শুনি প্ৰাঞ্জল আৰু ৰূপমৰ মনটো পুনৰ ফৰকাল হৈ পৰিল। নতুন কিবা এটা চাবলৈ পোৱাৰ ঔৎসুকতাৰ দুয়োৰে দুচকুত স্পষ্টভাৱে ফুটি উঠিল।